প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে তিনিচুকীয়া মাকুম লক্ষীপথাৰ প্ৰকাশনৰ পৰা প্ৰচাৰিত আপোনাৰ প্ৰিয় অনুষ্ঠান গল্ডেন ভইচ। আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে তিনিচুকীয়া মাকুমৰ সুলেখিকা তথা অনুভৱৰ একোকি বাৰ্তা আৰু মৰম আকলোৱা গ্ৰন্থৰ স্ৰষ্টা দীপালী বৰুৱা দত্ত। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ কৰোঁ। নমস্কাৰ বাইদেউ, তিনিচুকীয়া মাকুম লক্ষীপথাৰ প্ৰকাশনৰ পৰা প্ৰচাৰিত গল্ডেন ভইচ অনুষ্ঠানলৈ আপোনাক স্বাগতম। নমস্কাৰ। প্ৰথমে আপোনালোকে মোৰ লগত যোগাযোগ কৰাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আজিৰ এই ব্যস্ত পৃথিৱীত আমাৰ দৰে একেবাৰে নিমাখিত আমি একেবাৰে চালুকীয়া অৱস্থাত আছোঁ। গতিকে আমাৰ দৰে কিবা এটা লিখিবলৈ যত্ন কৰা এগৰাকীৰ লগত যে আপোনালোকে এনেধৰণে যোগাযোগ কৰিব খুজিছে, তাৰ বাবে মইহে আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। গতিকে আপুনি যি সোধে তাৰ মই মোৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে সেইখিনি মই ক'বলৈ চেষ্টা কৰিম। হয় বাইদেউ, আমি আজি আপোনালৈ আমাৰ অনুষ্ঠানৰ পৰা প্ৰথম প্ৰশ্নটি লৈ আহিছোঁ। বৰ্তমান সময়ত আপুনি আপোনাৰ সময়বোৰ কেনেদৰে পাৰ কৰিছে? আচলতে এনেকুৱা ধৰণৰ কথা, আপুনি ইতিমধ্যে কৈছেই যে মই এগৰাকী শিক্ষয়িত্ৰী। আচলতে লেখিকা বুলি মই নিজক কেতিয়াও ক'বলৈ নাযাওঁ আৰু সেইখিনি ক'ব পৰা মোৰ সেইখিনি সাধ্য নাইও। কাৰণ একেবাৰে আমি মনলৈ অহা কিছুমান কথা লিখি প্ৰকাশ কৰিছোঁ আৰু সেইখিনি আচলতে লেখাৰ পৰ্যায় পাইছেনে নাই সেইটোও নাজানো। কিন্তু পাঠক সমাজে যেতিয়া পঢ়ি পেলাই সেইখিনিৰ বিষয়ে কিবা এটা কয়, আমাক উৎসাহ জনায়, তেতিয়াই মনটো আচলতে ভাল লাগে। গতিকে সেইধৰণেহে এই লেখা মেলাবিলাক অলপ সময় পালে কৰি যাওঁ। কিন্তু বৰ্তমান যিহেতু মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে এখন বিদ্যালয়ত কৰ্মৰত হৈ আছোঁ আৰু মোৰ যিখন বিদ্যালয় সেই বিদ্যালয়খন ঘৰৰ পৰা বহুত দূৰৈত হয়। গতিকে গোটেই সময়খিনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰায় সময়খিনি বিদ্যালয়লৈ অহা যোৱা কৰা বা বিদ্যালয়ত থকা সেই সময়খিনিতেই প্ৰায় সময়খিনি পাৰ হৈ যায়। সেইবাবেহে আৰু এই সময়খিনি যিহেতু একেবাৰে আমাৰ বছৰেকীয়া পৰীক্ষাৰ সময়, সেয়েহে বিশেষভাৱে মই লেখা মেলাত মাজতে যি ধৰণে অলপমান সময় দিব পাৰিছিলোঁ, এইকেইদিন ঠিক তেনেধৰণে সময় দিব পৰা নাই। তথাপিও গধূলি ছোৱালীৰ পঢ়া চাই দিয়াৰ মাজতেই মনলৈ অহা কিছুমান কথা, দুই এটা কথা নোটবুকত লিখি যাওঁ। কিন্তু সেইখিনি এতিয়া বৰ্তমান নোটবুকতেই আছে। সেইখিনি হয়তো আকৌ যদি সময় পাওঁ তাক সজাই পৰাই আকৌ ভালদৰে লিখিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, আপুনি প্ৰথম প্ৰশ্নটি খুব সুন্দৰকৈ আগবঢ়াইছে। প্ৰিয় পাঠকবৃন্দই শুনিও বৰ ভাল পাব। এইবাৰ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ আগবঢ়াইছোঁ আমাৰ তৰফৰ পৰা দ্বিতীয়টি প্ৰশ্ন। শেহতীয়াকৈ আপোনাৰ প্ৰকাশ পাইছে দুখনকৈ গ্ৰন্থ আমি জানিব পাৰিছোঁ, আৰু পাঠক সমাজলৈ আপোনাৰ গ্ৰন্থ দুখনৰ বিষয়ে আপোনাৰ মতামত কেনে, অলপ আগবঢ়াবচোন। হয়, মোৰ যিখন প্ৰথম গ্ৰন্থ সেইখনৰ নামটো অনুভৱৰ একোকি বাৰ্তা। সেই অনুভৱৰ একোকি বাৰ্তা যোৱা 2024 চনৰ 23 জুন তাৰিখে প্ৰথম প্ৰকাশ পাইছিল। আৰু সেই প্ৰকাশ পাইছিল আচলতে সেই তাৰ যিবিলাক গল্প, সৰু সৰু গল্প, মই যিবিলাক গল্প তাত লিখি উলিয়াইছোঁ একেবাৰে সৰু সৰু গল্প, সেই গল্পবিলাক যিহেতু আমাৰ যিটো ক'ভিড কাল পাৰ হৈ গৈছিল, সেই ক'ভিড কালতেই আমি বহুত সময় পাইছিলোঁ। গতিকে মনলৈ অহা কিছুমান কথা প্ৰথমতে এনেই লিখিছিলোঁ বুলি ভবা কথাখিনিকে, যিহেতু এতিয়া সামাজিক মাধ্যমৰ যুগ, সামাজিক মাধ্যমত বহুজনক লিখা দেখি মোৰো লিখিবলৈ মন গৈছিল। প্ৰথম অৱস্থাত অলপমান টাইপ কৰিবলৈ অসুবিধা পাইছিলোঁ, কিন্তু লাহে লাহে কৰোঁতে সেইখিনি দেখোন একেবাৰে সহজ যেন লাগিলে। আৰু তাৰপিছত যেতিয়া কিবা এটা, আচলতে আমি মানুহবিলাকে এনেকুৱা ধৰণৰ, সৰুৱেই হওক বা ডাঙৰেই হওক, আমি কিন্তু সৰুসকলে যি ধৰণে কাৰোবাক উৎসাহমূলক কিছুমান মন্তব্য দিলে ভাল লাগে, আমি কিন্তু ডাঙৰসকলো তাৰ ব্যতিক্ৰম নহওঁ। গতিকে যেতিয়া কোনো এজনে কিবা এটা গল্পত তাৰ এটা মানে সদৰ্থক ধৰ্মী মন্তব্য আগবঢ়ায়,
তেতিয়া কিন্তু পিছলৈ লিখিম বুলি নভবা মানুহগৰাকীয়েও লিখিবলৈ কিবা এটা চেষ্টা কৰা ধৰণৰ হৈ পৰে মোৰ ক্ষেত্ৰতো চাগে তেনেকুৱা ধৰণেই হৈছিল সেই সময়ছোৱাত এনেকুৱা হৈছিল যে এনেই থাকোঁতেও কিবা এটা মনলৈ ভাৱ আহে যে এইটো এনেকৈ লিখিব পাৰি নেকি আৰু লিখি প্ৰকাশ কৰাৰ পাছত যেতিয়া সেইখিনি সামাজিক মাধ্যমৰ পৰা এটা খুব ভাল এটা আমি মন্তব্য পাইছিলোঁ তেতিয়াই এই গল্পখিনি ভাবিলোঁ যে এই গল্পখিনি দেখোন এনেধৰণে হেৰাই যাব আৰু আপোনালোকৰ মাধ্যমেৰে এইটোৱে ক'ব খুজিছোঁ যে আপোনালোকেই তাৰ আচলতে গুৰি ধৰোঁতা যি লক্ষীপথাৰ প্ৰকাশন সেই লক্ষীপথাৰ প্ৰকাশন আমাৰ মাকুমৰ দৰে একেবাৰে সৰু এখন ঠাইত এই লক্ষীপথাৰ প্ৰকাশনে কিন্তু আমাৰ নিচিনা চালুকীয়া অৱস্থাত থকা যিসকল লিখিবলৈ চেষ্টা কৰা তেওঁলোকৰ লেখাবোৰ হয়তো হেৰাই গ'লহেঁতেন কাৰণ সামাজিক মাধ্যমত আজি হয়তো আছে কাইলৈ হয়তো কিবা বিজুতি ঘটিলে সেইখিনি নাইকিয়া হৈ যাব কিন্তু লক্ষীপথাৰ প্ৰকাশনে আমাক এইখিনি কিতাপৰ আকাৰে উলিয়াবলৈ ইমান এটা সহজ উপায় দিলে গতিকে মই লক্ষীপথাৰ প্ৰকাশনৰ সঞ্চালককে প্ৰমুখ কৰি তাৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক মই মোৰ হিয়া ভৰা ধন্যবাদ জনাম আৰু তেওঁলোকৰ এই প্ৰচেষ্টা অব্যাহত থাকক কাৰণ আমাৰ নিচিনা বহুতে হয়তো মনতেই ভাবি আছে আমাৰ কাৰণে সেইটো সদায় সপোন হৈয়ে থাকিলেহেঁতেন এটা একদম অসাধাৰণ সপোন এটা খুব হঠাতে সপোনটো বাস্তৱ ৰূপ দিলে লক্ষীপথাৰ প্ৰকাশনে আৰু ইয়াৰ চেগতে মই দেৱজিৎ শইকীয়া ছাৰ ইয়াৰ লগত জড়িত অলংকৰণৰ ক্ষেত্ৰত ৰঞ্জন শইকীয়া ছাৰ আৰু লগতে ইয়াৰ লগত যিমানসকল ব্যক্তি জড়িত হৈ আছে মই সকলোৰে নাম ল'ব নোৱাৰোঁ সেইটো অসম্ভৱ মোৰ কাৰণে আৰু মই বিশেষকৈ মোৰে লগৰী বুলি ক'ব লাগিব স্মৃতিৰেখা গোস্বামী বাইদেউ তেখেতে হয়তো প্ৰথমতে যি গ্ৰন্থ উলিয়াইছিলে সেয়া বাইদেউ মোক বাৰে বাৰে কৈ থাকে বাইদেউ লিখি আছে উলিয়াব পাৰে দেখোন ইমান আচলতে তেনেকুৱা ধৰণৰ কথাবিলাক শুনি শুনিয়ে মই এই দুখন গ্ৰন্থ উলিয়াবলৈ সাহস কৰিলোঁ হয় ধন্যবাদ বাইদেউ আপুনি দ্বিতীয়টি প্ৰশ্নও খুব সুন্দৰকৈ আগবঢ়ালে পাঠকবৃন্দই যেতিয়া অনুষ্ঠানটোৰ জৰিয়তে প্ৰশ্নটিৰ উত্তৰ শুনিব তেখেতসকলে সুখ অনুভৱ কৰিব আপোনালৈও আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ এইবাৰ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ লৈ আহিছোঁ আন এটি প্ৰশ্ন আপুনি এগৰাকী সুলেখিকা হিচাপে পৰিচিত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনে অলপ জনাওকচোন ভৱিষ্যত পৰিকল্পনা এনেকুৱা ধৰণৰ কিছুমান কথা মনলৈ আচলতে আমি মনতে আমাৰ বিশেষকৈ মই এগৰাকী শিক্ষয়িত্ৰী কৰাৰ আগতে মই এগৰাকী গৃহিণী ক'ব লাগিব এগৰাকী মাতৃ ক'ব লাগিব বহুত সপোন মনতেই কিছুমান হয়তো সপোন পুহি ৰাখিছোঁ আৰু এই ক্ষেত্ৰত মোক ঘৰখনেও যথেষ্ট আচলতে মোক সহযোগ কৰাৰ কাৰণে এইখিনি পৰ্যায় পাইছোঁগৈ সেইকাৰণে মনত পুহি ৰাখিছোঁ এতিয়া গল্প সংকলন দুখন উলিয়ালোঁ আৰু আগলৈ যদিহে সুবিধা কৰিব পাৰোঁ সকলোবিলাক যদি মিলি যায় ইয়াৰ পৰা হয়তো ইয়াৰ পিছত এখন উপন্যাস উলিয়াবলৈ চেষ্টা কৰিম সেইটোৱে ভৱিষ্যতে যেনেধৰণে মনত পুহি ৰাখিছোঁ হয় বাইদেউ আপুনি তৃতীয়টি প্ৰশ্নৰ জৰিয়তে আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ক'লে আমি শুনি ভালেই পালোঁ আপোনাৰ সৈতে আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি বাৰ্তালাপ কৰি খুবেই সুখী অনুভৱ কৰিলোঁ আপোনালৈও আমাৰ অনুষ্ঠানৰ পৰা বহুত বহুত ধন্যবাদ থাকিল শেষত আপোনালৈ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা এটি সুমধুৰ গীতৰ জৰিয়তে আপোনাৰ পৰা আমি বিদায় মাগিছোঁ ধন্যবাদ আপোনালোকলৈও ধন্যবাদ চুই যায় মুগ্ধ হিয়াত গৈ কোনে চুমি যায় বুকুতে অগণি জনাই তেজ মনহৰে মৰম নেউচি জ্বলি জ্বলি ৰল মাথো চাই বুকুতে যে জুই বিয়পাই তেজ মনহৰে পৃথিৱী নেউচি জ্বলি জ্বলি ৰল মাথো চাই তেজ মনহৰে মৰম নেউচি জ্বলি জ্বলি ৰল মাথো চাই
ফাগুনী আঙুলি মাজেৰে পৰে সৰি সৰি সুখৰে মুকুতা হৈ যে ধূলি বুকুতে যে জুই বিয়পাই তেজ মঙহৰে পৃথিৱী নেওচি জ্বলি জ্বলি ৰ'ল মাথো চাই তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ'ল মাথো চাই